নাৰেংগীৰ পৰা আহি ভৰলুৰ পৰা যি জাম পালোঁ, এতিয়া বৰ্তমান মালিগাঁৱলৈকে জামেই জাম, গাড়ীৰ ভিৰ। এইফালে ৰাইট চাইডে আহাৰ ফালে কিন্তু ফ্ৰী হৈ আছে, কিন্তু লেফ্ট চাইডেদি আমি যোৱাটো বহুত জাম হৈ আছে বৰ্তমানলৈকে। কাৰণ এইফালে কামো চলি আছে ব্ৰিজৰ, ফ্লাইঅভাৰটো কোনোমতে পাৰ কৰি আহিলোঁ। হেল্ল', ৱেলকাম টু এনাডাৰ ভিডিঅ'। মই বৰ্তমান আছোঁ জালুকবাৰী ফ্লাইঅভাৰৰ ওচৰত। তো মই গৈ আছোঁ আজি পাঠশালা। তো গুৱাহাটীৰ ইমান জাম আছিল মালিগাঁৱত বৰ্তমান এতিয়া জাম ভাঙি এতিয়া ওলাই আহিলোঁ তাৰ পৰা। এতিয়া গৈ আছোঁ পাঠশালা। বৰ্তমান পাঠশালাৰ এটা ইনভিটেশ্যন আছে মোৰ আচলতে, তো তালৈকে গৈ আছোঁ। তো তাতে কি হয় চাই থাকিব আগলৈকে ব্লগটো। এয়া হৈছে বৰ্তমান জালুকবাৰীৰ দৃশ্য, য'ত চাৰিওফালৰ পৰা গাড়ী সোমাই গুৱাহাটীলৈকে আহে আৰু ইয়াৰ পৰা নলবাৰী, হাজো, তেজপুৰ লাইনৰ গাড়ীবিলাক যায়। মোৰ লগত আছে বিমান, ই খাই আছে আইচক্ৰীম, এনজয় কৰি আছে আইচক্ৰীম। মই অলপ ৰখি আছোঁ এজনৰ কাৰণে। মোৰ লগত আছে ভাই বোৱাৰী, আৰু আচলতে আহি আছে ভাইটিৰ শালপতি, তেওঁৰ কাৰণে ৰখি আছোঁ বৰ্তমান ব্ৰিজত ওচৰতে। তেওঁলোকে আহি পালে একেলগে ওলাই যাম। আৰু আজি বৰ্তমান মোৰ লগত মোৰ মিছেছ অহা নাই, কাৰণ তাইৰ গা বেয়া অলপমান, ঘৰতে ৰখিবলগীয়া হ'ল। তো ইনভিটেশ্যনটো ৰক্ষা কৰিবৰ কাৰণে ময়ো আহিব লগা হৈছে, সেই গতিকে গৈ আছোঁ। তো মই ৰখি থকা মানুহকেইজন আহি পালে, এতিয়া এওঁলোক আহি পাইছে। আমি ৰুটটো সুধিম এতিয়া কোনফালে গৈ আছোঁ, ৰুটটো অলপ ডিছকাছ কৰি ওলাই যাম ইয়াৰ পৰা। তো মই এতিয়া ওলালোঁ পাঠশালাৰ কাৰণে, গাড়ী ষ্টাৰ্ট কৰিব দিছোঁ। তো আগলৈকে থাকক মোৰ লগত ব্লগটোত। আহি পালোঁ চাংচাৰী টোল গেট বৰ্তমান। তো চাংচাৰী পাৰ হৈ আহি টোল গেটটো পালোঁ। আমি সোমালোঁ এতিয়া লোকেল লেণ্ডটো দি। এতিয়া গৈ আছোঁ আমি, গৈ আমি নলবাৰী প্ৰণীতা হোটেলত চাহ একাপ খাম। মই আজি ড্ৰাইভ কৰা নাই, আমাৰ ড্ৰাইভ কৰি আছে শৈলেন ভাইটি, লগত মাজু ভাইটি, লগত আমাৰ পুকুলু ভাই বোৱাৰী, পুকুলু বিমান। যোৱাকালি আমি যাম বুলি ভাবিছিলোঁ আপোনাৰ উমিয়াম লেক বৰাপানী। তো তাৰ বমি হৈ অৱস্থা বেয়া, তো যোৱা আমাৰ প্লেন কেঞ্চেল হৈ গ'ল। সেই গতিকে আজি ওলাই আহিছোঁ। শ্ৰীমতীৰ গা বেয়া হৈ আছে আজি, তেওঁ আহিব নোৱাৰিলে। আজিৰ ব্লগটো এটা ফেমিলি ব্লগে হৈ আছে। তো আমি গৈ আছোঁ ফেমিলি ইনভিটেশ্যন এটাত, তালৈকে। আমি বৰ্তমান পালোঁ ৰঙিয়া টাউন। ৰঙিয়া ওলাই গৈ আছোঁ এতিয়া বৰ্তমান আমি। বৰষুণ পৰি গ'ল, আশা কৰিছিলোঁ বৰষুণ আহিব বুলি, আহিয়ে গ'ল বৰষুণ। বৰ্তমান মই আহি পালোঁ নলবাৰী প্ৰণীতা হোটেলৰ ওচৰত আছোঁ। গাড়ীখন পাৰ্কিং কৰি দিলোঁ। এতিয়া কিনকিনীয়া বৰষুণো পৰি আছে, এতিয়া বৰষুণটো জোৰে নাহিলে হ'ল। এতিয়া ইয়াতে আৰু ভাইটিৰ শহুৰকহঁতে আহি আছে। মই চাহকাপ খাই ইয়াৰ পৰা ওলাম আৰু অতি সোনকালে যোৱাৰ চেষ্টা কৰিম। এয়া আমি সকলোৱে সোমালোঁ প্ৰণীতা হোটেল বৰ্তমান। এতিয়া প্ৰথমতে টোকেন কাটি ল'ম, টোকেন কটাৰ পিছত খোৱা অৰ্ডাৰ বস্তুবিলাক দি দিম। ইয়াতে প্ৰায় আপোনালোকে গম পায়ে, চব লেডিজ ষ্টাফে বেছি আছে, ৱেটাৰবিলাকো দেখিছে। এয়া হৈছে প্ৰণীতা হোটেলৰ পৰঠাৰ চাইজ। অৰ্ডাৰ দিয়া হৈছে, ইয়াতে পৰঠা খাই আছে চব ফেমিলিবিলাকে। মই অকল চাহ খাম, পৰঠাটো মোৰ ইমান হেবিট মানে নাই খোৱাৰ। চাগৰ কি খাইছা? হা, পুকলু চলে পত্ৰে পাই গ'লি না? অঁ, এইফালে চাহ আহি গ'ল আমাৰ, চাহটো খাওঁ। চাহ এয়া বিহুৰ কাৰণে অলৰেডি প্ৰিপাৰেশ্যন হৈ গ'ল। বিহুৰ
খোৱা খাদ্যবিলাক ওলাই গৈছে। দৈ, ক্ৰীম, পিঠা আৰু গুড়। প্ৰণীতা হোটেলৰ পৰা চাহ তাহ খাই ওলালোঁ আৰু সিহঁতে খালে পৰঠা, মই চাহকে খালোঁ অকল। যিহেতু ইনভিটেশ্যন আছে তাতে যাই আৰু খাব লাগিব, অভাৰ খোৱাটো ভাল নহয়। ইয়াতে আপোনালোকে দেখা পালে গোটেই ৱেটাৰ ষ্টাফখিনি লেডিছে আৰু লেডিছে ইয়াতে চাৰ্ভ কৰে আৰু চাহটো খাবলৈ ভাল ইয়াতে। এইফালে যায় নলবাৰী টাউন। তো আমি এনেকৈ হাইৱে হৈ গৈ আছোঁ এতিয়া বৰ্তমান। বৰ্তমান পালোঁ আমি টিহু পাৰ কৰিলোঁ এতিয়া। আগে আগে আমাৰ প্ৰবীণক যাব দিছোঁ, কাৰণ বাটটো সি চিনি পায়, ৰাস্তাটো কোনফালে সোমাব লাগে। তাৰ পিছে পিছে আমি যাম। আমাৰ আগে আগে বাইকাৰ এজন গৈ আছে আৰু ধুম মাচালে কৰি গৈ আছে। আমি আহি পালোঁ পাঠশালা বৰ্তমান। মই পাঠশালাত ৰখিলোঁ, তামোল চামোল খালোঁ পাঠশালাৰ দোকান অলপ চকতে। এতিয়া য'ত যাম আমি তালৈকে আগবাঢ়ি আছোঁ। আগে আগে প্ৰবীণত গৈ থাকিব দিছোঁ, কাৰণ চিনাকি ঠাই তাৰ। তো আমি পিছে পিছে আছোঁ। ফাইনেলি আমি আহি পালোঁ। তো পাঠশালা য'ত আহিব লাগে। তো ইয়াতে আছে মোৰ মাজু ভাইটিৰ শালপতিৰ ঘৰত আহিছোঁ। ইয়াতে পাৰ্কিং কৰি দিলোঁ। আমাৰ শালপতি আছে, তাৰ শালপতিৰ ঘৰতে প্ৰগ্ৰাম আছে আজি। তাকে আমি আহিছোঁ বৰ্তমান ডাঙৰ শালপতিৰ ভায়েকৰ ছোৱালীৰ তুলনি বিয়া। তাতে আমি তুলনি বিয়া খাব আহিছোঁ। সেই গতিকে আজি পাঠশালা অহা হ'ল। প্ৰবীণ আছে। ঠাইকেইটা আছে এইটো ব্ৰিডটো তাং বেলেগ, এইটো ব্ৰিডটো বেলেগ। এইটো আপোনাৰ আফগানিস্তানৰ ব্ৰিড। এইটো খাচী। তো আমি ইয়াতে খাব আহিলোঁ এতিয়া ৰিচিপশ্যন জেগাত। তো ইয়াতে খাই লৈ আমি যাম লাহেকৈ। মই ইয়াতে টেষ্ট কৰি আছোঁ মানকচুৰ যিটো আলু আছে, বঢ়িয়াকৈ চাটনি বনাইছে। আৰু এতিয়া মই ভাত তাত খাই ওলালোঁ ইয়াৰ পৰা। খানাটো ভাল হৈছে, কাৰণ গাঁৱৰ খানা মছলা চছলা সেনেকৈ নিদিয়ে। আমি যিহেতু টাউনত থাকোঁ, তো টাউনৰ খানাবিলাক অলপ মছলা বেছি ইনগ্ৰেডিয়েণ্টবিলাক দি মেলি অলপ টেষ্টটো বঢ়াব খোজে। কিন্তু বাট এজ ইউজুৱেল ইয়াতে জেনুইন খানাটো খাই ভাল লাগিল গাঁৱৰ কাৰণে। বৰ্তমান মই আছোঁ পাঠশালাৰ মগৰীয়া গাঁৱত, আৰু তাৰ পৰা কেন্দুগুৰি গাঁৱত গৈ আছোঁ। কেন্দুগুৰিত মোৰ চিনাকি এজন খুৰা থাকে, ভাইটি থাকে, তালৈকে গৈ আছোঁ। আৰু তালৈকে গৈ মই চিনাকিখিনি কৰি দিম, আৰু কিয় তাতে থাকিলে বা কিয় ইয়াতে খুৰা ঘৰটো আপোনালোকক জনাই আছোঁ। তালৈকে গৈ মই আহি পালোঁ খুটা ৰগৰী গাঁও পাঠশালা। তো শান্তনুৰ ঘৰত আহিলোঁ মই। শান্তনু আমাৰ ঘৰৰ কাষতে আছিল। তো তেওঁলোকে এতিয়া চিফ্ট হৈছে পাঠশালা। তো আহি পালোঁ এতিয়া অলপ খবৰ লৈ যাওঁ, যিহেতু এটা জেগাতে আহিছোঁ, খবৰটো লৈ যাওঁ বুলি ভাবিছোঁ। এইটোৱে বতাহৰ কাৰণে অলপ প্ৰব্লেম। এয়া হৈছে শান্তনুৰ ছোৱালী, আৰু এয়া খুৰা আমাৰ। তো খুৰা আছিলে আমাৰ ঘৰৰ কাষতে। তিনিজনী পূৰা চিনি পাইছে। তো আমাৰ ঘৰৰ ওচৰতে আছিল খুৰা।
কিছু মানে চাকৰি ৰিটায়াৰমেণ্টৰ পিছত আকৌ যিহেতু ইয়াতে তেওঁ জন্মগত স্থান আহিলে ঘূৰি ইয়াতে তো টিকলিজনী নতুনকৈ আছে 6 মাহ হ'ব হওঁ হৈছে তাই ধুনীয়াকৈ চাই আছে বাহিৰত ফুৰি ভাল পায় তো আমি তাকে চাব আহিলোঁ যিহেতু ঘৰৰ ওচৰত আমাৰ চুবুৰীয়া আছিলে এটা সময়ত সেইকাৰণে মাত দিব আহিলোঁ তো তাতেও তুলনি বিয়া খালোঁ ইয়াতেও মাত দিব আহিলোঁ ঘৰৰ ওচৰৰ মানুহ যিহেতু খুৰাটো লগ পাই ভাল লাগিল বহুত দিনৰ মূৰত টিকলি মাইনাজনীও খেলি আছে মোৰ লগতে শান্তনু আছে শান্তনু বোৱাৰী আছে তো আমি বহি আছোঁ তামোল চামোল খালোঁ বেছি ডিষ্টাৰ্ব দিয়া নাই খালি ঘৰটো চাব আহিছিলোঁ তো ইয়াতেও কেন্দুগুৰি য'ত আছিল তাতেও কেন্দুগুৰি মোৰ ঠাইটোও কেন্দুগুৰি ইয়াতে পাঠশালা আহি কেন্দুগুৰিয়ে পালে তো এইখিনিয়ে ইয়াতে অলপ মাত তাত লগাই যাওঁ টিকলিটোক চাব আহিছিলোঁ ইয়াতে কৰিছে শান্তনে খেতি ধুনীয়াকৈ ৰঙালাও লগতে মাকৈ চাকৈ আছে ধুনীয়া পৰিৱেশ গাঁৱৰ পৰিৱেশৰ আমেজেই অলপ বেলেগ ধুনীয়া শান্তি তো টিকলি প্ৰায় চিনি পাইছে আমাক টাটা টুকলু টাটা 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 মই আছোঁ বৰ্তমান শালপতিজনৰ বাগানত এয়া বস্তিৰ মাটি চাওক এয়া হৈছে বস্তিৰ মাটি তেওঁৰ গোটেই ধুনীয়া তামোল বাগান লগতে অন্যান্য গছ আৰু টেঙাৰ ফলৰ গছ বঢ়িয়া বাগান ফাইনেলি আমি ওলালোঁ শালপতিৰ ঘৰৰ পৰা তো পাঠশালা তো আজিৰ এয়াই পাঠশালাৰ ভিডিঅ' আছিলে দেই বাই 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 আমি আছোঁ বৰ্তমান অলপ হাইৱে ওচৰত ৰখিছোঁ তো আমি ৰঙিয়া পাৰ হৈ আহিলোঁ তো অলপ তামোল চামোল খাওঁ বুলি ৰখিছোঁ কাৰণ কিয় এই গাড়ীত ইমান দূৰ জাৰ্ণি কৰাটো একদম কষ্টকৰ সময় বিষাই গৈছে সেই গতিকে অলপ তামোল চামোল খালোঁ এতিয়া আৰু টোপনি ভাবো হৈ আছিল সেইকাৰণে বোলো তামোল অলপ চুবাই লওঁ তো এতিয়া ঘৰলৈকে যাত্ৰা ঘৰত যাত্ৰা আমাৰ টিকলি আছে শ্ৰীমতী আছে সিহঁতৰ কাৰণে অলপ ৰাস্তাত অলপ খোৱা বস্তু লৈ যাম ঘৰ আহি পালোঁ মহাৰাণী হৈ বহি আছে এতিয়া খাব বোলে কিবা যোগাৰ আৰু টিকলি আহি পালে এতিয়া টিকলি কিবা খাব আনিলোঁ সিহঁতৰ কাৰণে তো আজিৰ ব্লগটো এই আছিল পাঠশালাৰ ব্লগ তো চাই কেনে পালে আপোনালোকে জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব ধন্যবাদ বহুতে নতুন আহি ব্লগটো চাই যায় কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব